নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। সত্যনাৰায়ণ পূজাৰ ভোগ বাৰু কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি জনাবচোন। আজিৰ এই বিশেষ ভিডিঅ'টো হঠাতে বনালোঁ। আগতে কেতিয়াও সত্যনাৰায়ণ পূজাৰ ভোগ বনোৱা তেনেদৰে লক্ষ্য কৰা নাছিলোঁ। আজি পোনপ্ৰথমবাৰৰ বাবে এনেকৈ ওচৰৰ পৰা কি কি বস্তু দিয়ে গোটেইখিনি চাইছোঁ। গতিকে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। যদি চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু কেনেকুৱা পালে জনাব। এফালৰ পৰা বিভিন্ন ৰকমৰ ফল মূলৰ ৰস ফাৰ্ষ্টতে দি লৈছে আৰু কিচমিচ দিয়া হৈছে। এতিয়া ওচৰৰে খুৰা এজনে গাখীৰ ঢালি আছে। এই পূজাৰ ভোগটো আচলতে প্ৰায় 150 মান মানুহৰ কাৰণে তৈয়াৰ কৰা হৈছে। ঘৰতে সত্যনাৰায়ণ পূজা, ঘৰ মানে মোৰ যিখন খাই ঘৰ আছিলে, খাই ঘৰত আজি সত্যনাৰায়ণ পূজা আৰু গোটেই গাঁৱৰ মানুহ, আলহী অতিথি যিমান আছে সকলোৰে কাৰণে এই ভোগটো তৈয়াৰ কৰি থকা হৈছে। আৰু কি কি বস্তু লাগে এইবিলাক মই এতিয়া ভিডিঅ'টোত দেখাম আপোনালোকক, গতিকে ভিডিঅ'টো চাই থাকিব। এয়া নিশ্চয় দেখা পাইছেই, কিচমিচ দিলে, ফল মূলৰ ৰস দিলে, গাখীৰ দিলে, ঘি দিলে আৰু গাখীৰ এতিয়া দিয়ে আছে। কেনেকৈ বনাই চাই থাকিব ভিডিঅ'টো। চূড়া দিছে দেই, চূড়া আৰু কালাৰটো চাওক, দেখি খাওঁ খাওঁ লাগিছেনে নাই আপোনালোকৰ কমেণ্টত জনাব। এতিয়া চেনি দিছে, চূড়া দিলে আগতে, এতিয়া চেনি গাখীৰ এনেকৈ সকলো মিক্স কৰি লাষ্টত একেবাৰে কি দিয়ে আৰু কেনেকৈ বনায় সেইটো চাই থাকিব। গাখীৰ ঢালিয়ে আছে পেকেটে পেকেটে, গৰুৰ গাখীৰ। আৰু ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈছে, সেইকাৰণে মই ভাবিলোঁ অলপ ফাষ্ট মুডতে বনাওঁ যাতে আপোনালোকৰ আমনি নালাগে। আৰু এয়া আমুল কুলো দিছে গৰুৰ গাখীৰৰ লগতে। সত্যনাৰায়ণ পূজা কাৰ কাৰ ঘৰত পতা হয় সেয়াও মোক আপোনালোকে কমেণ্টত জনাব। আৰু ভোগটো সকলোৱে বেলেগ বেলেগ ধৰণে বনায় আৰু আমাৰ ঘৰত কেনেকৈ বনাইছে সেইটো মই দেখালোঁ আপোনালোকক ভিডিঅ'ত। পিঠাগুড়ি মানে চাউলৰ গুড়িও দিলে কিছু সময় আগতে, আৰু এতিয়া গোটেই মিশ্ৰণটো গোটা কৰিবৰ কাৰণে এইবিলাক প্ৰণালী অৱলম্বন কৰি আছে আমাৰ খুৰাহঁতে, বনাই আছে আৰু বেছি টাইম নালাগে। কিছু সময় পিছতে আমাৰ ভোগ তৈয়াৰ হৈ যাব। এয়া চাওকচোন, দেখিবলৈ খাওঁ খাওঁ লাগিছে নাই আপোনালোকে জনাব কমেণ্টত। আগতে কেতিয়াও এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা নাই, আজি ফাৰ্ষ্ট টাইম বনাব চেষ্টা কৰিছোঁ। যদি চাই ভাল পায় তেনেহ'লে প্লিজ আকৌ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব।